So hello friends, welcome back to our channel Assamese Tech. So বন্ধুসকল আপুনি যদি এজন ইউটিউবাৰ হ'ব বিচাৰিছে বা আপুনি যদি ইউটিউব চ্যানেল ক্ৰিয়েট কৰিম বুলি ভাবিছে বেলেগৰ দৰে আপুনি ইউটিউবত ভিডিঅ' বনাই পেলাই ভিডিঅ' আপলোড কৰি পেলাই আপুনি বেলেগৰ দৰে ফ্ৰেণ্ড ফলোইং কমাব বুলি ভাবি আছে তেতিয়াহ'লে আজি এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট কিয়নো বন্ধুসকল যদি আপুনি ইউটিউবৰ জগতত আহিম বুলি ভাবি আছে বা ইউটিউবত চ্যানেল ক্ৰিয়েট কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ কি এপছৰ প্ৰয়োজন হ'ব আৰু কোনটো এপছৰ জৰিয়তে আপুনি কি কাম কৰিব কাৰণ সকলো কাম একটা এপছে কৰিব নোৱাৰে ঠিক আছে বেলেগ বেলেগ কিবা কি এপছে বেলেগ বেলেগ ধৰণৰ কাম কৰে আৰু আপোনালোকে ভিডিঅ' এডিট কৰিবৰ কাৰণে বা চ্যানেল মেইনটেইন কৰিবৰ কাৰণে থাম্বনেল বনাবৰ কাৰণে এইসমূহ কাম কৰিবৰ কাৰণে এক্সট্ৰা এপছ আছে ঠিক আছে সো তাৰে ভিতৰত বহুত এপছ পাই যাব কিন্তু তাৰে ভিতৰত বহুত একদম ইজি আৰু বহুত ধুনীয়াকৈ কোনটো এপছৰ জৰিয়তে আমি কি কাম কৰিব পাৰো আজি এই ভিডিঅ'টোত মই আপোনালোকক কম বহুতে কৈ আছে যে যেটো এপছত ইহতে ভিডিঅ' এডিট কৰাৰ সময়ত যেতিয়া এক্সপোৰ্ট কৰাৰ সময়ত পিকচাৰ কোৱালিটিটো কমি যায় কিছুমানে 144 আহে ডাইৰেক্ট 360 আহি যায় 720 আহি যায় সো বন্ধুসকল মাজত যিকিটা 240 আৰু যিকিটা 360 এসমূহ নাহে কিছুমান কৈছে 144 আহে বাকি কিটা নাহে সো বন্ধুসকল একচুয়ালি এক্সপোৰ্ট কৰোতে কেনেকৈ আমি ৰিজল্যুশন বা ফ্ৰেমটো কোড কি কেনেকৈ সিলেক্ট কৰিব লাগে একচুয়ালি ভালকে নাজানে যাৰ কাৰণে কি পিকচাৰ কোৱালিটিত বহুত প্ৰবলেম দেখা পাব লাগে ঠিক আছে সো বন্ধুসকল সেই কাৰণে ভিডিঅ'টো প্ৰথমবাৰ হেহলৈকে চাব তেতিয়াহ'লে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে আমি জানো যে ইউটিউবত ভিডিঅ' চাবৰ কাৰণে আমি ইউটিউব এপছটো ইউজ কৰো এটো থাকেই জাস্ট এটা ভিডিঅ' এডিট কৰিব নোৱাৰো বাৰু জাস্ট আমি ভিডিঅ' ওয়াচ কৰিবৰ কাৰণে ইউটিউব এপছটো ব্যৱহাৰ কৰো কিন্তু যেতিয়া নেকি আমি ইউটিউবত চ্যানেল এটা ক্ৰিয়েট কৰি দিও তেতিয়া আমাৰ বহুকেইটা এপছৰ প্ৰয়োজন হৈ পৰে কাৰণ ভিডিঅ' এডিট কৰিবৰ কাৰণে এক্সট্ৰা এপছ লাগিব আৰু থাম্বনেল বনাবৰ কাৰণে এক্সট্ৰা এপছ লাগিব থাম্বনেল সেট কৰিবৰ কাৰণে ভিডিঅ' টাইটেল ডেসক্ৰিপচন এইসমূহ লগাবৰ কাৰণে এক্সট্ৰা এপছ লাগিব সো সেই কাৰণে এতিয়া মই আপোনালোকক কম যে আপোনালোকে ভিডিঅ' এডিট কৰিবৰ কাৰণে কি এপছ ব্যৱহাৰ কৰিব বহুতেই ধুনীয়া আৰু ম্যাক্সিমাম ইউটিউবাৰে এইকেইটা এপছ ব্যৱহাৰ কৰে ঠিক আছে সো বন্ধুসকল প্ৰথম আহিছো ভিডিঅ' এডিট কৰিবৰ কাৰণে সো বন্ধুসকল আপুনি ভিডিঅ' এডিট কৰিবৰ কাৰণে আপুনি ইউজ কৰিব পাৰে কাইনমাষ্টাৰ সো বন্ধু কাইনমাষ্টাৰটো বহুতেই ধুনীয়া এপছ হয় এইটো বহুত ইউটিউবাৰে ইউজ কৰে যদি আপুনি এন্ড্ৰইড ইউজাৰ তেতিয়াহ'লে আপোনাৰ বহুতেই ভাল হ'ব কাইনমাষ্টাৰ এপ্লিকেশন সো বন্ধুসকল কাইনমাষ্টাৰ এপ্লিকেশনত আপুনি বহুত ধৰণৰ ফিচাৰ্স পাই যাব ইয়াতে বা আপোনাৰ ভিডিঅ'ত যিকোনো ধৰণৰ যি বস্তু আপুনি কৰিব বিচাৰে বহুত কিবা ফিচাৰ্স আপুনি ইয়াতে পাই যাব কাইনমাষ্টাৰ এপ্লিকেশনটো আপোনালোকে ইজিলি পাই যাব প্লে ষ্টৰত তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে ভিডিঅ' এডিট কৰিবৰ কাৰণে ঠিক আছে তাৰ লগতে বন্ধুসকল আৰু এটা এপছৰ কথা কও ভিডিঅ' এডিট কৰিবৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে পাৱাৰ ডাইৰেক্টৰ সো বন্ধুসকল বহুত ইউটিউবাৰে পাৱাৰ ডাইৰেক্টৰ ইউজ কৰে ময়ো ইউজ কৰো পাৱাৰ ডাইৰেক্টৰ কিন্তু মই ম্যাক্সিমাম ইউজ কৰো কাইনমাষ্টাৰ সো বন্ধুসকল কাইনমাষ্টাৰ কিছুমান কাম ধৰক যেতিয়া ভালকে নহয় বা কাইনমাষ্টাৰ কিছুমান কাম ধৰক ভাল লগা নাই কৰি পেলাই যিকিটা মই পাৱাৰ ডাইৰেক্টৰ কৰো কিন্তু এনেকুৱা একো কামেই নাই যে মই কাইনমাষ্টাৰ কৰিব নোৱাৰো পাৱাৰ ডাইৰেক্টৰত কৰিব পাৰিম তেনেকা কোনো কথাই নাই পাৱাৰ ডাইৰেক্টৰ যিকিটা ফিচাৰ্স পাই যায় এই সকলো ফিচাৰ্স আপুনি পাই যাব কাইনমাষ্টাৰটো কিন্তু যেটো এপছ আপোনাৰ ভাল লাগে হেতু এপছ ইউজ কৰিব পাৰে সো বন্ধুসকল এই কাৰণে আপোনালোকে পাৱাৰ ডাইৰেক্টৰো ব্যৱহাৰ কৰিব পাৰে ঠিক আছে সো বন্ধুসকল এতিয়া হৈছে সেকেন্ড বন্ধুসকল সেকেন্ড হৈছে আপুনি যেতিয়া ভিডিঅ' এডিট কৰিব ভিডিঅ' এডিট কৰাৰ পিছত আপুনি যেতিয়া আপোনাৰ চেনেলত ভিডিঅ'টো আপলোড কৰি দিব তাৰ পিছত আপুনি কি কৰিব আপোনাৰ ভিডিঅ'টোত লগাব লাগিব থাম্বনেল থাম্বনেলটো বনাব লাগিব সো বন্ধুসকল থাম্বনেল বনাবৰ কাৰণে কি এপছ বহুতে ইম্পৰ্টেন্ট বা কি এপছৰ জৰিয়তে আপোনালোকে ভালকে থাম্বনেল বনাব পাৰিব সো বন্ধুসকল সেই কাৰণে থাম্বনেল বনাবৰ কাৰণে মই আপোনালোকক একটা এপছ ৰিকমেন্ড কৰিম যেটো এপছ বহুতেই ধুনীয়া আৰু ম্যাক্সিমাম ইউটিউবাৰে এইটো এপছৰ জৰিয়তে থাম্বনেল বনায় সো বন্ধুসকল হেতু হৈছে পিকচাৰ লেব সো বন্ধুসকল আপোনালোকে পিকচাৰ লেব এপছ ব্যৱহাৰ কৰিব পাৰে থাম্বনেল বনাবৰ কাৰণে কিয়নো বন্ধুসকল যিকোনো বস্তুৰ এটা সাইজ থাকে যেনেকৈ থাম্বনেল বা ইউটিউবৰ যেটো ব্যানাৰ হয় বা লোগো হয় এইসমূহ সকলো এটা সাইজ থাকে ঠিক আছে ব্যানাৰৰ এক্সট্ৰা সাইজ থাকিব থাম্বনেলৰ কাৰণে এক্সট্ৰা সাইজ থাকিব বা ইউটিউব লোগোৰ কাৰণে এক্সট্ৰা সাইজ থাকে বা ফেসবুক পেজৰ যেটো লোগো আছে বা ব্যানাৰ আছে এইসমূহ সকলোৰ কাৰণে এক্সট্ৰা মানে সাইজ থাকে ঠিক আছে এটা ফ্রেম থাকে সো বন্ধুসকল আপুনি কি কৰিব যদি পিকচাৰ লেব যদি ব্যৱহাৰ কৰে এইকিটা বনাবৰ কাৰণে তেতিয়াহলে আপুনি তাত ডাইৰেক্টলি আপোনালোকে সেই যেটো সাইজ আছে এটো সাইজ আপুনি সিলেক্ট কৰিব পাৰে ইয়াতে আপোনালোকে ডাইৰেক্ট পাই যাব ইউটিউব থাম্বনেল ব্যানাৰ বা লোগোৰ কাৰণে ডাইৰেক্টলি আপুনি পাই যাব যদি আপুনি ইয়াতে যদি সাইজটো সিলেক্ট কৰি লয় তেতিয়াহলে থাম্বনেলটো বনোৱাৰ পিছত যেতিয়া থাম্বনেলটো আপুনি ভিডিঅ'ত গৈ যেতিয়া লগাব তেতিয়াহলে গোটেই থাম্বনেলটো আহিব কিন্তু বেলেগ জিটি এপছত যদি আপুনি থাম্বনেল বনাই ইমান কষ্ট কৰি বনোৱাৰ পিছত যেতিয়া নেকি আপুনি ভিডিঅ'ত লগাব বিচাৰিব তেতিয়া চাব হেতু গোটেই থাম্বনেলটো নাহিব প্ৰপাৰলি
আধা কাটি কুটি আহিব সো সেই কাৰণে এটা সাইজ থাকে সেই সাইজ হিচাপে যদি বনায় তেতিয়া হলে আপোনালোকে ডাইৰেক্টলি আপোনাৰ থাম্বনেলটো সেট হ'ব আৰু ইয়াতে বহুত কিবা কি ফিচাৰ্স পাই যাব ইয়াতে বহুত ধুনীয়াকৈ আপোনালোকে এডিট কৰি পেলাই এটা HD কোৱালিটিত আপোনালোকে যিকোনো এটা ফটো বা থাম্বনেল বেনাৰ লোগো আপোনালোকে ইয়াতে বনাব পাৰে ঠিক আছে সো বন্ধুসকল বহুতেই ধুনীয়া এপ্লিকেশন হয় যদি এটো আপোনালোকে ডাউনলোড কৰা নাই তেতিয়া হলে গুগল প্লে ষ্টৰত গৈ পাই যাব আপুনি তাৰ পৰা ডাউনলোড কৰি এটো একবাৰ ব্যৱহাৰ কৰি চাব পাৰে ঠিক আছে সো বন্ধুসকল এতিয়া আইছো 3 নম্বৰ এপছ সো বন্ধুসকল 3 নম্বৰ হৈছে বহুতেই ইম্পৰ্টেন্ট মোস্ট পপুলাৰ একদম বহুতেই ইম্পৰ্টেন্ট এপ্লিকেশন হয় যেটো এপ্লিকেশন নহলে কোনো ইউটিউবৰ কাম কৰিব নোৱাৰে সো বন্ধুসকল একদম 0 সাবস্ক্রাইবার থকাৰ পৰা স্টার্ট কৰি লৈ যিকেইটা নাকি মিলিয়ন সাবস্ক্রাইবার আছে সেইকিটা ইউটিউবাৰো এটো এপছ লাগিবই ইউটিউবত কাম কৰিবৰ কাৰণে বা ইউটিউব চেনেল মেইনটেইন কৰিবৰ কাৰণে ঠিক আছে সো বন্ধুসকল হেতু এপছ হৈছে YT Studio সো বন্ধুসকল YT Studio হৈছে এনেকুৱা এপ্লিকেশন যেটো এপ্লিকেশন জৰিয়তে আপোনালোকে ইউটিউবৰ যেটো থাম্বনেল বনালে ভিডিও এডিট কৰিলে ভিডিও আপলোড কৰাৰ পিছত আপোনালোকে কি কৰিব থাম্বনেল লগাব লাগিব ইউটিউব ভিডিও ঠিক আছে তো থাম্বনেল লগাবৰ কাৰণে আপোনালোকে YT Studio এপ্লিকেশন ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াতে আপুনি টাইটেল ডেসক্ৰিপচন ট্যাগস সকলোবোৰ আপোনালোকে YT Studio এপ্লিকেশন জৰিয়তে আপুনি কৰিব পাৰে আৰু আপোনাৰ ভিডিও গোটেই এনালিটিক্সসমূহ আপুনি YT Studio এপ্লিকেশনৰ জৰিয়তে চাব পাৰে ঠিক আছে সো বন্ধুসকল যদি আপোনাৰ থাম্বনেল চেঞ্জ কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে YT Studio এপ্লিকেশনৰ জৰিয়তে চেঞ্জ কৰিব পাৰে বা আপোনাৰ ভিডিও কেনেকে কোৰ পৰা মানুহে চাই আছে কোন দেশৰ পৰা চাই আছে বা কোনটো এজৰ মানুহে বেছি আপোনাৰ ভিডিও ওয়াচ কৰি আছে ঠিক আছে আপোনাৰ ভিডিও কোড বেছিকে ৰ্যাঙ্ক কৰি আছে মানে সার্চ কৰি পেলাই বেছিকে চাই আছে নে আপোনাৰ ভিডিও ব্রাউজ ফিচাৰ্স বেছিকে ৰ্যাঙ্ক কৰি আছে সকলোবোৰ এনালিটিক্স আপুনি কি YT Studio এপ্লিকেশন জৰিয়তে চাব পাৰে ঠিক আছে তাৰ লগতে বন্ধুসকল আপোনাৰ চেনেল মনিটাইজ হৈ যোৱাৰ পিছত আপোনাৰ চেনেলত কোনটো ভিডিওৰ জৰিয়তে কিমান ৰেভিনিউ জেনাৰেট হৈ আছে কিমান ডলাৰ বনি আছে সকলোবোৰ আপোনালোকে YT Studio এপ্লিকেশনৰ জৰিয়তে আপুনি চাব পাৰে সো বন্ধুসকল বহুত ইম্পৰ্টেন্ট YT Studio এপ্লিকেশন ঠিক আছে তাৰ লগতে বন্ধুসকল আপোনাৰ ভিডিও ইমপ্ৰেশনস কিমান গৈছে কিমান ৰিচ পঠাইছে ইউটিউবাৰে কিমান ইমপ্ৰেশনস পঠাইছে আপোনাৰ ভিডিওটো কিমান ৰ্যাঙ্ক কৰিছে ঠিক আছে কিমান ওয়াচ টাইম আহিছে কিমান মানুহে চাইছে কিমান সাবস্ক্ৰাইবাৰ বাঢ়িছে সকলোবোৰ এনালিটিক্স আপোনালোকে এই YT Studio এপ্লিকেশনৰ জৰিয়তে আপোনালোকে চাব পাৰে গোটেই চেনেলটো আপোনালোকে গোটেই চেনেলৰ যেটো এনালিটিক্স আপোনালোকে YT Studio এপ্লিকেশন জৰিয়তে চাব পাৰে এতিয়া আইছো ভিডিও যেটো এক্সপোৰ্ট কৰাৰ সময়ত কিছুমান আমি ভুল কৰো যেটো ভুলৰ কাৰণে কি আমাৰ যেটো পিকচাৰ কোৱালিটি থাকে ভিডিও কোৱালিটি এটো মানে কম বেছি হৈ যায় ঠিক আছে ধৰক আপুনি এটা ভিডিও এক্সপোর্ট কিমানটোত কৰিব লাগে রেজোলিউশন বা আমাৰ যেটো ফ্রেম কিমান থাকিব লাগে ঠিক আছে সো এই সময় যদি আমি ভালকে নাজানো তেতিয়া হলে কি হ'ব যদি পিকচাৰ কোৱালিটি যেটো এটা সিরিয়াল ফর্ম থাকে যেনেকৈ ধৰক 144 240 360 480 720 এনেকৈ যেটো এটা সিরিয়াল ফর্ম থাকে তেনেকৈ নাহিব ঠিক আছে যদি আপোনালোকে ভালকে এটো সিলেক্ট কৰিব নাজানে তেতিয়া হলে কি হ'ব ডাইৰেক্ট 144 আহিব নহলে ডাইৰেক্ট 360 আহি যাব 480 আহি যাব সো ইমান আহিলে কি হ'ব মানুহে MB বেছি যাব ভিডিও ওয়াচ কৰোতে সো এই কাৰণে হতে নাচাইব যিমান পাৰে কম কোৱালিটিত ইয়াতে ওয়াচ কৰিব বিচাৰে সো সেই কাৰণে আপোনালোকে সেই গোটেই কোৱালিটিটো যাতে আপোনাৰ ভিডিওত আহে তেনেকৈ আপুনি ভিডিও এক্সপোৰ্ট কৰিব লাগিব সো বন্ধুসকল এতে এক্সপোৰ্ট কেনে কৰিব যাতে আপোনাৰ গোটেই কোৱালিটি সমূহ দেখা পায় গোটেই কোৱালিটি সমূহ যাতে আহে 144 246 360 480 সকলোবোৰ ঠিক আছে সো বন্ধুসকল সেই কাৰণে আপোনালোকে কি কৰিব এক্সপোৰ্ট কৰাৰ সময়ত যদি আপুনি KineMaster এপ্লিকেশন ইউজ কৰে তেতিয়ালে ভিডিও এডিট কৰাৰ পিছত যেতিয়া এক্সপোৰ্ট কৰিব তেতিয়ালে আপুনি কি কৰিব সেই এক্সপোৰ্ট কৰাৰ সময়ত যেটো ৰেজোলিউশন থাকিব এটো আপুনি ৰাখিব QHD 1440 পিট ৰাখিব আৰু ফ্রেমটো ৰাখিব 30 ঠিক আছে আৰু ইয়াতে আপোনালোকে যেটো MB আপোনাৰ নিজৰ হিচাপত ৰাখিব পাৰে ঠিক আছে সো তাৰ পিছত আপোনালোকে আপুনি কি কৰিব ভিডিও এক্সপোৰ্ট কৰিব সো বন্ধুসকল আই হোপ আজি এই ভিডিওটো আপোনালোকে ভাল লাগিছে বুজি পাইছে যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়াও নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব কাৰণ বন্ধুসকল মোৰ এই চেনেলত আপোনাৰ এই চেনেলত ইউটিউব ৰিলেটেড ইনফৰমেটিভ ভিডিওসমূহ আগলৈ এনেকৈ পাই থাকিব আৰু ইউটিউবৰ যেটো আপডেট আহে এই আপডেটৰ বিষয়ে আগতীয়াকৈ জানিবৰ কাৰণে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব সো বন্ধুসকল তেতিয়ালে লগ পাম অন্য এটা ভিডিওত তেতিয়ালৈকে জয় অসম জয় ভাৰত